সীমা সমস্যাত জৰ্জৰিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰ্দেশনা সীমা সমস্যাৰ উদ্ভৱ হলে জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক আৰু বন বিষয়াক তাৎক্ষণিকভাৱে একশ্যন ল'বলৈ নিদিয়াৰ পৰামৰ্শ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰঙাপাৰাত এই ঘোষণা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৰ যিমান আমাৰ পূৰ্বোত্তৰ যিমান চৰকাৰ আছে সবক হোম মিনিষ্টাৰৰ পৰা এইটো জনাই দিয়া আছে যে যেতিয়া সীমান্ত এৰিয়াতে কিবা এটা সমস্যা হ'লে হাতকে একশ্যন ল'ব নালাগে আৰু আলোচনা কৰি দুটা যে এডজৰ্নিং ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশনাৰ SP এটা কোঅৰ্ডিনেশ্যন বনাই আলোচনা কৰি তেতিয়া এইটো বস্তুটো চাব লাগে কি কৰিব লাগে কিৰেণ ৰিজিজুৰ মতে আৰক্ষী বন বিষয়াই পোনপটীয়াকৈ ব্যৱস্থা ল'লে চুবুৰীয়া ৰাজ্যৰ মাজত সংঘাত বাঢ়ে শেহতীয়াকৈ হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তৰ কচুৰ থলত সংঘটিত ঘটনাৰ পিছতেই কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীগৰাকীৰ তাৎপৰ্যপূৰ্ণ ঘোষণা একপক্ষীয়ভাৱে সিদ্ধান্ত ল'লে চুবুৰীয়া ৰাজ্যসমূহৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে একশ্যন হ'লে কি হয় তো টেনশ্যন বেছি হৈ যায় আমাৰ 8টা নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে আমাৰ মাজতে আমাৰ বাউণ্ডাৰী লৈ কিনি ৰিলেশ্যন বেয়া হোৱাটো আমাৰ কাৰণে ৰিজন কাৰণে ভাল নাই ইউনাইটেড ফ্ৰণ্ট থাকিব লাগিব আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা সংঘাত নিৰসনৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক পৰ্যায়ত সমন্বয়ৰক্ষী সমিতি গঠনৰ পোষকতা কৰি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে অচিৰেই সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা হ'ব আন্তঃৰাজ্যিক কমিটি সব চিফ মিনিষ্টাৰৰ লগত কথা পত্ৰ হৈ গ'ল আৰু এই বছৰৰ ভিতৰতে আমি হোম মিনিষ্ট্ৰীৰ পৰা ইনিচিয়েটিভ লৈ গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ লগত আমি আলোচনা কৰি একটা ভাল এফেক্টিভ মেকানিজম আমি বনাম য'তে কিবা প্ৰব্লেম হ'লে ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিটি প্লাছ ইণ্টাৰ ষ্টেট যেনেকৈ চিফ ছেক্ৰেটাৰী যিমান আছে ষ্টেটৰ ৰাজ্যৰ চিফ ছেক্ৰেটাৰী সিহঁতৰ লগত মিলি কিনি এটা কমিটি গঠন কৰিব উল্লেখযোগ্য যে শুকুৰবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰঙাপাৰাৰ ঐতিহাসিক বৌদ্ধ মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনাত ভাগ লয়